Hello everyone, কি খবৰ সকলোকে গুড মৰ্নিং। আমি একচুৱেলি গৈ আছোঁ বোকাখাটলৈ। তো বোকাখাটৰ কাৰ ঘৰত যাম, কি হৈ আছে সকলোবোৰ দেখাম আপোনালোকক। আৰু এয়া মোক কেনেকুৱা লাগিছে বাৰু কওকচোন। চেলৱাৰ এযোৰ পিন্ধিছোঁ ব্লেক, মই বেক কেমেৰা কৰি পিছত দেখাম বাৰু। মই পিছফালে আহিলোঁ জানেনে ব্লগটো কৰিবলৈ। এইবোৰ চব ঘৰ চৰ বনাই আছে আমাৰ, এইবোৰ চব ভঙা চিঙা, মোৰ নাচাব আৰু ইগন'ৰ আৰু। তো ব'লক গৈ থাকোঁ। অলম'ষ্ট সকলোবোৰ মানে ৰেডি হৈছে আৰু বাকীখিনি দেখাই থাকিম আৰু পিছত। কি মানে চকু পকাইছে যা চকুটো পানী ওলাইছে। এজনী বিজি মোবাইলত। অঁ মা এতিয়া হাঁহি মাৰি লেডিছে কেমেৰাটো অন হৈছে না। আমি যাওঁ বেছো আৰু ছেকেণ্ড পাৰ্চন টিম হিচাপে আকৌ এইফালে ঝুমুৰ ঝুমুৰ নাচি ধৰিবনি। পাপলুৱে হ'ল নেকি? এয়া পূৰা বিজি আৰু ধুনীয়াকৈ লগুণজনী মানে পুৰোহিতে পূজা কৰি আছে আৰু ধুনীয়াকৈ। মই কিন্তু এটা কথা পূৰা ভালকৈ মন কৰিলোঁ দেই, পেহীহঁতে কিন্তু বহুত ধুনীয়া গাৰ্ডেনিং কৰিছে। তেওঁলোকৰ মেইনটেনেঞ্চটো কিন্তু ক'বলগীয়া, ইমান বেছি ভাল লাগিছে। একচুৱেলি পেহী আৰু পেহাৰ দুয়োগৰাকীৰে মানে খুব চখ আছে আৰু ফুল চুল ৰোৱাত, সেইটো কাৰণে বেছি ভাল লাগিছে। এয়া মানুহৰ অকণমান সমাগম হৈছে আৰু লাহে লাহে। এয়া তেওঁলোকৰ ভিতৰলৈ সোমাই অহা যিটো এণ্ট্ৰেঞ্চ, সেইটো তাতো দেখিছোঁ ভেৰাইটিজ ফুল ৰুইছে, মানে চবতে চব গ্ৰীনেৰীয়ে ঢাকি ৰাখিছে। একচুৱেলি গোটেই বস্তুটো মানে গ্ৰীণ হৈ থাকিলে বেছি ভাল লাগে। এয়া খুৰী এটাক ফটো তুলিবলৈ ৰখাই থৈছে আৰু আজি আৰু সি ডাঙৰ হৈছে আৰু ল'ৰা। এয়া মামী এটা, এয়া মামী ধুনীয়াকৈ ফটো চটো তুলিবলৈ আগবাঢ়ি গৈছে। এইখিনি তেওঁলোকৰ ইনডোৰ প্লেণ্টখিনি বহুত বেছি ভাল লাগিছে দেই। এয়া আমি খাবলৈ বহিলোঁ। খোৱাটো বহুত বেছি ভাল হৈছে, খানাটো মানে ইমানেই বেছি আল্টিমেট হৈছে। মই পেহীক কৈছোঁ বহুত ভাল লাগিছে খাই। 3খনমান চব্জিয়ে আছিলে, তাৰপিছত বা মই অকণমান ওলাই আহিলোঁ ফটো তুলিবৰ কাৰণে। আপোনালোকক বাৰু মই লাষ্টত কেইখনমান লগাই দিছোঁ আৰু ফটো তুলিবলৈ, আপোনালোকে চাব। এয়া ধুনীয়াকৈ প্ৰচেছটো হৈ আছে আৰু এয়া হৈছে পেহা, সিফালে বেকত ৰখি থকাজন খুৰা। তাৰপিছতে এয়া পূৰা ফটো ছেশ্যন চলি আছে আৰু পূৰা আমাৰ লেকচাৰ ঘৰৰ মানুহবিলাকৰ মানে। তাৰপিছতে অকণমান বেকত গান চানো বাজি আছিলে দেই, মই সেইকাৰণে ভইচ অভাৰটো দি দিছোঁ। এয়া বহুতখিনি মানে এইবিলাক ঘৰুৱা ফাংশ্যনবিলাকতে মানে দূৰে দূৰে থকা মানুহবিলাকক লগ পোৱা যায় আৰু ভাল লাগে বহুতখিনি। সেয়া আমাৰ পূৰা লেকচাৰ চলি আছে, তেওঁলোকৰ এণ্ট্ৰেঞ্চটো ইমানেই বেছি হয়দে হেৰি চেঁচা কি আছে ক'ত আন্ধাৰ কৰিছোঁ, পোহৰ লিপষ্টিক আছে আছে নেকি? ফটো নহয়, আমাৰ ভিডিঅ'হে। আহি আছোঁ আৰু ঘৰলৈ। এয়া আমি ঘৰলৈ বুলি গৈ আছোঁ আৰু এয়া ৰাস্তাতে কিছুমানে বহুত ভাল ভাল বস্তু বিকে মানে জানেনে। ইয়াৰ পৰা কিন্তু মই বস্তু লৈ পোৱা নাই, খুব মানে ল'ব মন আছে আৰু সজোৱা কিছুমান বস্তু। এইবিলাক যে ৰাস্তাত যে আপোনালোকে দেখিছে, এইবিলাক হৈছে সৰু সৰু ল'ৰা ছোৱালীয়ে খেলা এইবিলাক মানে গাড়ী হয়। তাৰপিছত এয়া চাইছোঁ মোৰ মুখতে কিবা এটা উঠিছে চাওকচোন, উঠখনৰ তলতে কিনো উঠি থাকে। আৰু তাৰপিছত মই ইয়াৰিংছটো দেখাইছোঁ, কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাব দেই। নতুন ইয়াৰিংছ জানেনে, আজি পিন্ধিছোঁ, কেতিয়াবাই লোৱা। তাৰপিছতে বায়ে মই পূৰা তাইক গম নোপোৱাকৈ ভিডিঅ' কৰি আছোঁ, তাৰপিছত তাই গম নাপায় মই ভিডিঅ' কৰি আছোঁ, ফটো বুলি একদম দেখাইছে। কেতিয়াবাই ঘৰলৈ আহিলোঁ জানেনে, খালি মই পাহৰি থাকিলোঁ মানে মোৰ ভিডিঅ'টো ক্ল'জিং ল'বলৈ আছিলে। তো মানে সেয়াই আৰু ফ্ৰেছ হোৱা নাই, খালি গোটেই এইবোৰ ইয়াৰিংছ চেয়াৰিংছ এইবিলাক চব খুলি ল'লোঁ আৰু। বাকী ভাল লাগিলে গৈ, কিছুমান বগা বগা লাগিছে, নাজানো কেলৈ। এল'ভেৰা কা কামাল গাইছ, আপোনালোকেও ৰাতি শোৱাৰ আগত এল'ভেৰা জেল লগাই শুব চক। খালি হেৰি
কেতিয়াবা আহিলোঁ 3টা আমি কেইটাত পাইছোঁহি 3:30 মানত পাইছোঁহি আৰু এনেকৈ তো 3:30 মানত পোৱাৰ পিছত লেকচাৰ ফটো ইটো বা সিটো ট্ৰেন্সফাৰ কৰা এইখিনি বাকী থাকিলে চ' সেইবোৰ লেকচাৰ মাৰোঁতে মই পাহৰি থাকিলোঁ চ' সেয়াই বহুত ভাল লাগিলে খালি ইমানো মই বেছি ভালকৈ এনেকৈ ব্লগ কৰিব নোৱাৰিলোঁ কাৰণ মানুহৰ আগত বৰ কিবা আনকমফৰ্টেবল লাগে আৰু জেগাটো অকণমান স্পেচটো তেওঁলোকৰ অকণমান সৰু হ'ল চ' মানুহ বহুত বেছি হৈছিলে ন খালি কিছুমান মই উঠাব নহ'লে আৰু কিছুমান প্ৰচেছ আৰু আপোনালোকে আগৰ ব্লগত দেখিছে মোৰ মাহী ল'ৰাটো লখিমজনী পূৰা মই পাৰ্ট 1 পাৰ্ট 2কৈ ধুনীয়াকৈ বনাই দিছিলোঁ ব্লগটো ভিডিঅ'টো চ' তেনেকেই ঠিক একে নিয়মতে আমাৰ এইখনো লগুণজনী হৈ গৈছে লগুণজনী মোৰ পেহী ল'ৰা অৰ্থাৎ কাৰ হ'ব মোৰ পাপাৰ মামীয়েকৰ জীয়েকৰ ল'ৰাৰ লগুণজনী মোৰ পাপাৰ নিজৰ ভনীয়েক নহয় পাপাৰ কাজিন হয় পাপাৰতো নিজৰ ভণ্টি কলিয়াবৰত আছে তো সেয়াই এই বতৰটো চাওক নাই কিমান বেছি ডাৱৰীয়া বৰষুণ দি আছে এয়া চাওকচোন আজি বতৰটো ইমান বেছি বেয়া হঠাতে কিন্তু এটা চাইডে ক'বলৈ গ'লে ভালো হৈছে বাৰু দেই ধূলি চুলিবিলাক এটলিষ্ট আঁতৰ হ'ব আৰু ইমানেই বেছি ড্ৰাই হৈ গৈছিলে এয়া চাওক গোটেই আমাৰ আগফালখন গোটেই তিতি আছে আৰু তাৰপিছত মই বৰষুণ দিছে নি চাবলৈ গৈছোঁ কেইটামান হাতত এনেকৈ টোপাল পৰিলে খুব ভাল লাগে ন চ' ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নিজৰ বুলি তো আজিলৈ আহিছোঁ বাই